যিসকল ব্যক্তিয়ে ফাৰ্ষ্ট ৰানাৰ হ'বলৈ দৌৰিবলৈ আৰম্ভ কৰিছে বা আৰম্ভ কৰিব আৰু কিছুৱে যদি ভুলকৈ দৌৰিছে তেওঁলোকৰ বাবে এইটো এটা হৈছে ইম্পৰ্টেণ্ট ভিডিঅ'। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কেইটামান ৰানিং টিপছৰ বিষয়ে জানিম যোনকেইটা বহুতো গুৰুত্বপূৰ্ণ হয়। বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দৌৰাৰ সময়ত আপুনি আপোনাৰ মূৰটো সন্মুখৰ ফালে ৰাখি দৌৰিবলৈ চেষ্টা কৰিব আৰু দৌৰি থকাৰ সময়ত আপুনি আপোনাৰ মূৰটো ওপৰতেল কৰিবলৈ চেষ্টা নকৰিব, নহ'লে আপোনাৰ মাংসপেশীত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। বন্ধুসকল, 2 নম্বৰতে দৌৰাৰ সময়ত আপুনি আপোনাৰ হাত দুখন 90 ডিগ্ৰী এংগুলত ৰাখি দৌৰিবলৈ চেষ্টা কৰিব। সোঁহাত আৰু বাওঁ হাত দুখন কেতিয়াও ওচৰ চপাই আনিবলৈ চেষ্টা নকৰিব। ফটোত দেখুওৱাৰ দৰে দৌৰাৰ সময়ত আপুনি ভৰিৰ আগৰ অংশটো অৰ্থাৎ ভৰিৰ আঙুলিকেইটা আপুনি মাটিত পেলাবলৈ চেষ্টা কৰিব। গোৰহাটো মাটিত পেলাবলৈ চেষ্টা নকৰিব আৰু আপুনি যিমান পাৰে আৰামত ভৰি পেলাবলৈ চেষ্টা কৰিব। এনেকৈ দৌৰিলে আপুনি বেছি দূৰ অতিক্ৰম কৰিব পাৰিব। বন্ধুসকল, তৃতীয়তে দৌৰাৰ সময়ত সৰু সৰু খোজ দি দৌৰিব লাগে। অৰ্থাৎ ফাৰ্ষ্টৰ পৰাই এটা লিমিটত আপোনালোকে দৌৰিবলৈ চেষ্টা কৰিব। কিছু সংখ্যকে প্ৰথম অৱস্থাত খুব স্পীডত দৌৰে আৰু অলপ দূৰ দৌৰাৰ পিছতে তেওঁলোকৰ ভাগৰ লাগে। বন্ধুসকল, আপোনালোকে তেনেকুৱা নকৰিব। প্ৰথম অৱস্থাৰ পৰাই এটা লিমিটত সৰু সৰু খোজ দি দৌৰিবলৈ চেষ্টা কৰক। বন্ধুসকল, আমি 4 নম্বৰ টিপছটোৰ কথা ক'ব পাৰোঁ যে দৌৰাৰ আগত কেতিয়াও পানী খাব নালাগে। যদি দৌৰাৰ আগত পানী খায় তেতিয়াহ'লে আপোনালোকৰ পেটৰ বিষ হোৱাৰ সম্ভাৱনা থাকে আৰু দৌৰাৰ সময়ত যথেষ্ট পৰিমাণে ঘাম বাহিৰ হয়। সেয়েহে দিনটোলৈ অতি পৰিমাণেও 5 লিটাৰ পানী খাবলৈ চেষ্টা কৰিব আপোনালোকে। বন্ধুসকল, দৌৰাৰ সময়ত বহুতে সুধিব বিচাৰে যে মুখেৰে উশাহ ল'ব লাগে নে নালাগে। বন্ধুসকল, দৌৰাৰ সময়ত মুখেৰে কেতিয়াও উশাহ ল'ব নালাগে। যিমান পাৰে আপোনালোকে দৌৰাৰ সময়ত নাকেৰে উশাহ লওক আৰু নাকেৰে উশাহ এৰিবলৈ চেষ্টা কৰক। বন্ধুসকল, প্ৰথম অৱস্থাত আপোনালোকে শ্বৰ্ট ডিষ্টেন্সত দৌৰিবলৈ চেষ্টা কৰিব। বেছি স্পীডত নহয়, লাহে লাহে দৌৰিবলৈ চেষ্টা কৰিব প্ৰথম অৱস্থাত। যেতিয়া আপোনালোকে সদায় দৌৰিব তেতিয়া আপোনালোকৰ শৰীৰত ষ্টেমিনা বিল্ড হ'ব আৰু তেতিয়া আপোনালোকে ডিষ্টেন্সটো অলপ লং কৰি দিব, মানে অলপ দূৰলৈকে দৌৰিবলৈ চেষ্টা কৰিব আৰু অলপ তেতিয়া আপোনালোকে স্পীডত দৌৰিবলৈ চেষ্টা কৰিব, কাৰণ তেতিয়া আপোনালোকৰ শৰীৰত সদায় দৌৰাৰ ফলত ষ্টেমিনা বিল্ড হ'ব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।